হেল্ল' বন্ধুসকল, আপোনালোকে মোৰ গাহৰি ফাৰ্মখনৰ সৰু পোৱালি এটা নতুনকৈ কিনি আনিছিলোঁ। এই পোৱালিটো ইয়াতে গোটেই গাটোত সৰু সৰু গুটি গুটিকৈ খজুৱতি আৰম্ভ হৈছিলে। দেখিছে নহয় এইবিলাক কাণতো এনেকৈ গোটেইখিনি গুটি গুটি আৰম্ভ হৈছিলে। কিন্তু কিছুমানে কৈছিলে বেজী দিব লাগিব স্কিনৰ প্ৰব্লেমৰ কাৰণে। মই বেজী নিদি ঘৰতে কি বস্তু দি মই এইবিলাক ভাল কৰিছোঁ আপোনালোকক তাৰে এটা ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ, আপোনালোকেও যাতে উপকৃত হয়। মানে গাহৰি গাত গুটি গুটি উঠিছিলে, এইবিলাক গুটি গুটি উঠিছে, এইবিলাক উঠিছিলে। ভিডিঅ'টো মই বহুত আগতেই দিম বুলি ভাবিছিলোঁ, কিন্তু দিবলৈ অলপ অসুবিধা হৈছিলে। গতিকে আজি মই ভিডিঅ'টো দ্বিতীয়বাৰ দৰৱ দিবলৈ লৈছোঁ, আৰু সেইকাৰণে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, আপোনালোকৰ উপকৃত হ'ব বুলি। ব'লকচোন, মইনো কি দৰৱ দি গাহৰি ভাল কৰিছোঁ, গাত গুটি উঠা খজুৱতি হোৱাৰ পৰা কি ধৰণে গাহৰিটো মই ভাল কৰিছোঁ তাকে দেখাবলৈ গৈছোঁ। মই এটা চচ লৈ লৈছোঁ। চচপেনত মই অলপ পানী দি দিছোঁ। পানীখিনি দি লৈ মই এয়া যে গছৰ পাত দেখিছে নহয়, এইখিনি পাত, এই পাতখিনি মই ধুনীয়াকৈ ছিঙি লৈছোঁ। ধুনীয়াকৈ ছিঙি লৈ পাতখিনি চিনি পাইছে চাগে, দেখি পেলানি ফটোত এনেকৈ ছিঙি লৈ মিহি মিহিকৈ সৰু সৰুকৈ এনেকৈ আপোনালোকে পানীখিনিত কুটি দিব। মিহি মিহিকৈ সৰু সৰুকৈ এনেকৈ কুটি দিব। এই পাতবিধৰ নামটো মই জনাই আছোঁ বাৰু আপোনালোকক। গন্ধ এটা ওলাই পাতখিনি। এইখিনি পাত এই ধৰণে কুটি ল'ব। এই ধৰণে কুটি লোৱাৰ পাছত ইয়াত আৰু এটা বস্তু মিক্স কৰিম, আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। ৰ'ব, আপোনালোকে চাই থাকক। ইয়াতে মই আৰু এটা বস্তু মই মিক্স কৰিম। এয়া দেখিছে নহয়, এফুটমান নিমখ দি দিছোঁ। নিমখ এইখিনি নিমখ দি লৈ পেলানি মই এতিয়া মোৰ উতল আহিছে। এতিয়া নমাই দিম। ধুনীয়াকৈ পানীখিনি কমো হৈছে। পানীখিনি আপোনালোকে কম হোৱালৈ অলপ ৰৈ দিব। এতিয়া মই নমাই দিম ধুনীয়াকৈ। এয়া নমাই দিলোঁ। নমাই এতিয়া ঠাণ্ডা হ'ল। ঠাণ্ডা হোৱাত এনেকৈ আপোনালোকে হাতেৰে মুচুৰি এনেকৈ পিটিকি এনেকৈ আপোনালোকে বস্তুটো সানি দিব। এইখিনি এনেকৈ সানি দিলে ইয়াৰ ৰসটো বেছি ধুনীয়াকৈ ওলাব। এনেকৈ আপোনালোকে সানি দিব, ধুনীয়াকৈ মোহাৰি দিব। মোহাৰি এই বস্তুটো এনেকৈ কৰি আপোনালোকে চেপি দিব। চেপি দিব। চেপি দিলেও হ'ব বা আপোনালোকে চাকি ল'লেও হ'ব। এতিয়া এইখিনি ৰস ওলালে, দেখিছে কি ধুনীয়াকৈ ৰসখিনি ওলালে। এইখিনি পানী মই বহুত দিছিলোঁ, শুকাই মই পানী অলপ সৰহকৈ দিছিলোঁ, কিন্তু শুকুৱাই মই কম কৰি ল'লোঁ। এতিয়া আমি গাহৰিটো গাত কেইধৰণে সানিম এয়া দেখিছে নহয়। এইখিনি ধুনীয়াকৈ মই এতিয়া ধুনীয়াকৈ সানি দিম। এয়া দেখিছে, এনেকৈ সানি দিব আপোনালোকে। এনেকৈ সানি দিব, গাটোত এনেকৈ মোহাৰি দিব।
য'ত য'ত মানে খহুবিলাক উঠিছিলে গুটি গুটিকৈ এনেকৈ মোহাৰি দিব গাত, ধুনীয়াকৈ এনেকৈ মোহাৰি দিব। এনেকৈ পৰাপক্ষত আপোনালোকে যেতিয়া ৰ'দটো ওলাব, ৰ'দ ওলালে মানে এতিয়া আজি নহয়, আজি এনেকৈ সানি দিছে, মাজে সময়ে আমি গাহৰিক গাও ধুৱাব লাগে, চাফা কৰি ৰাখিব লাগে। এনেকৈ ধুনীয়াকৈ এইবিলাকত এনেকৈ দিব। এনেকৈ ধুনীয়াকৈ লগাই দিব য'ত য'ত হৈছে মানে গুটিবিলাক। কিছুমানে ইনজেকশ্যন দিয়ে, মই আচলতে নিজেই এইটো মই চিন্তা কৰিলোঁ যে এনেকৈ দি চাওঁচোন ভাল হয় নেকি। কিন্তু মই আজি দ্বিতীয়বাৰ লগাইছোঁ। এসপ্তাহমানৰ পাছত, ইয়াতকৈ এসপ্তাহমানৰ আগত যেতিয়া বহুত বেছিকৈ হৈ আছিলে, তেতিয়া মই বস্তুটো ব্যৱহাৰ কৰিলোঁ। এয়া শুকাই গ'ল, এয়া ধুনীয়াকৈ শুকাই গৈছে, দেখিলে নহয়, পাতি দিছে, খজুৱাই থাকে যিহেতু। এয়া চকু গুৰিটো হৈছিলে, এইবিলাক মুখতো হৈছিলে, মুখতো হৈছে, চকু গুৰিটো হৈছে। ধুনীয়াকৈ আপোনালোকে এনেকৈ লগাই দিব। তাৰপিছত আপোনালোকে চাব, ভাল পাবই, ভাল হ'বই। তাৰমানে এইটো পোৱালিটো মই নতুনকৈ কিনি আনিছিলোঁ। 1 মাহমান হওঁতে বিকিছিলে ইয়াক। এতিয়া ই ডাঙৰ হৈছে যিহেতু, এয়া ধুনীয়াকৈ লগাই দিব। দিয়া চাওক কি ধুনীয়া হৈছে, ধুনীয়াকৈ এইবিলাক লগাই আপোনালোকে চাবচোন। এইটো নামটো মই এতিয়ালৈকে কোৱা নাই। এই নামটো হৈছে, আপোনালোকৰ বাৰীৰ কাষতে পাব, আপোনালোকৰ ঢাপতে থাকে, ওচৰৰ কাৰোবাৰ ঘৰত সৰুৰ পৰা হ'লেও আনিব। এইটো পচতীয়া পাত বুলি কয়, পচতীয়া পাত। এনেকৈ আপোনালোকে ঘঁহি দিব, এনেকৈ পচতীয়া পাত বুলি কয়। ধুনীয়াকৈ ঘঁহি দিব, ভাল হ'বই। আপোনালোকে চাব, প্ৰমাণটো পাবই। আজিলৈ বাই বাই।